Hey, sweetie, you want my phone number? Stupid nonsense. You want my chappal number? It's 6. Sorry. It's wrong number. তোক কিবা ক'লে নেকি ফোন নম্বৰ বিচাৰিছিল এইবিলাকক কোনে পাত্তা দিয়ে ওহ বল দেৰি হৈছে তয়ো যে মা মই ওলাই আহিলো আহোঁতে অলপ দেৰি হ'ব হা ঐ নেদেখ নেকি তইনো খিৰিকীৰ মুখত কি কৰি আছ হ'ব আজি নাকটো গ'ল হয় মোৰ মিছামিছিকে হ'ব তই কন্দা কটা কৰি নাথাকিবিচোন আল্লাই যি কৰে ভালৰ কাৰণেই কৰে জীৱনটোত বহুত কৰিবলগীয়া আছে তই গম পাইছনে কি হ'ল কিহৰ মিটিং আজি বিজিতৰ গাৰ্লফ্ৰেণ্ড যে মনিকা তাৰ আজি বিয়া কেছটো কি ইয়াৰ গাৰ্লফ্ৰেণ্ডে ইয়াক লাত মাৰিলে তহঁতি মোৰ বন্ধু হৈও একো কৰিব নোৱাৰিলি মোৰ লাইফ শেষ সকলো ফিনিছ তই এতিয়া আমাক দুখ দি নাথাকিবি দেই নিজে একো কৰিব পৰা নাই তহঁতো তাক আজিলৈকে একেলগে নেদেখিলো যে কেনেকৈ পাহৰো তাই সেই মিঠা মিঠা কথাবোৰ কেনেকৈ পাহৰো তাই সেই চুলিৰ চেম্পু গুণ কিমান বাৰ যে মোক কৈছিল লাভ ইউ ইয়া মৰিয়ে থাকিব নমৰিবি ইয়াত মৰিলে চবেই দেখিব অলৰাইট বিয়া ৰাতিহে নহয় সিহঁতে বিয়া হিচাপে পতা নাই দিনতে দৰা ঘৰৰ মানুহ আহিছে কিবা এটা নিয়ম কৰিবলৈ দিনতে কইনা লৈ যাব তেতিয়াহ'লে ৰৈ লাভ নাই হামলা দিব লাগে এই বিয়া কেতিয়াও হ'ব নোৱাৰে বাদ দে যি হ'ল তাইৰ মোৰ ভাগ্যত নাই বেলেগ এজনকে চাই ল'ম নহ'ব মনিকাই তোক এৰি আনলৈ যাব নোৱাৰে ডেটছ ফাইনেল কাইট লেটছ গো এক মিনিট দেউ ফুটক মোৰ আনতো সকাম আছে এতিয়া এইখিনি আৰু আপোনালোকক গতালো আৰু এইখন বিয়া হ'ব নোৱাৰে চৰি কি আপোনালোকে এইবিলাক কি কৰি আছে কিয় দেখা নাই জানো বিয়া ইহঁত দুটাৰ হাৰ্ট ব্ৰেক কৰি আপোনালোক সুখত থাকিব নে আপোনাৰ ছোৱালী বেলেগলৈ বিয়া হৈ সুখত থাকিব কিন্তু মোৰ ছোৱালীৰ সন্মতিতহে মই বিয়াখন পাতিছো এখেতলোকৰ অসুবিধা হোৱাৰ কাৰণে মই খৰধৰ কৰিছো নহয় কি কয় হে কিয় তোমালোকৰ কিবা আপত্তি আছে নেকি ৰ'ব আপুনি বাহিৰা মানুহ এইবিলাক একো নাজানে মনে মনে থাকক কি চাওক আংকুল আপোনাৰ ছোৱালী আৰু বিজিতৰ মাজত অলপ প্ৰেমৰ লাফৰা আছে আৰু মই জানাত ইহঁতি বহুতখিনি আগবাঢ়িও গৈছে নে কি কওঁ ঐ তোক কোনে ক'লে মই তাক ভাল পাওঁ বুলি ঐ জহামাল তোক মই ভাল পাওঁ নেকি চৰত চকু ওলাই যাব সঁচা কথা ক নহয় মানে ভয় নকৰিবি কৈ দে মৰ্ট বন তাইক ক দেখাই দে সি মোক কি দেখুৱাব মই তাক দেখুৱাই আছো চালা বগা ভালো চাই থাক আজি তোক মই কি কৰিম আজি তোক মই আচলতে এনে কথাবোৰ বনাই কৈ থাকো নেমাৰিবা তেনেকৈ কালি গোখানি নেমাৰিবা তেনেকৈ মানুহ আছে নহয় খাব লাগিব গম পাইছ নেকি তই ৰিচেপশ্যন খাই আহিবি দে আমি যাওঁ সাধু শুনাবলৈ যাওঁ লগৰ ল'ৰাৰ আগত ডাইলগ দিওঁ জহনি যোৱা পাপা ইজনী লখিমী নহয় জখিনীহে মই কিন্তু ইয়াৰ পৰা যাওঁ দেই হেৰি কি কৰে এইখন তোকো হুৰাই নেৰো আজি তোৰো ৰক্তপান কৰিম ৰক্তপান
তুমি ড্ৰাকুলা নহয় তুমি কইনাহে আৰু আজি বিয়া দিনাখন কইনা উপবাসেহে থাকে সেইবোৰ নাখায় মাজনী মানে কেছটো মানে তুমি যত্ন কৰা মানে এক্সকিউজ মি ফোন এটা আহিছে এক মিনিট প্লিজ ফোন আহিছে ৰাগ মোৰ ফ্ৰেণ্ড ৰাগ হেল্ল' ৰাগ আংকল মোৰ ফ্ৰেণ্ড ৰাগ ৰাগ ক কি প্ৰব্লেম হা এতিয়াই যাব লাগে ইমাৰ্জেঞ্চি অ'কে আংকল ইমাৰ্জেঞ্চি মই যাব লাগে গৈছো ভিন্দু দেখিছে না সি পলাল হা ধৰতা ধৰিব পাৰিছো দে বুলি কৈছো নহয় দে আৰে দে বুলি কৈছো নহয় দেচোন চুপ থাক ওচৰৰ মানুহে কোনোবাই শুনিলে কি হ'ব দে অধৰ্মী আকৌ দিলি জহনি যোৱা খেতি ঘৰ মুৰ্গীটো মৰি থাকিব এইখনক বুজালেও নুবুজে কি শনিখন আহি পেলাই মোৰ ঘৰত সোমালে শুনকচোন হেৰি এই ল'ৰাকেইটাৰ পিছতনো কিমান লাগি থাকে আপোনাৰ ফোন আহিছে কোন আহিছে মদন নামৰ ল'ৰা এটাই কৰিছে আৰ্জেণ্ট বুলি কৈছে গম পাইছো নিশ্চয় এই পাৰ্টিৰ ফোন বুজিছ ছোৱালী আছে কৃষ্ণ প্ৰভু এবাৰ মিলাই দিবা আৰু ক্ষেত্ৰত দেই কৃষ্ণ হেল্ল' ফোনটো দে বুলি কৈছো নহয় এতিয়া তহঁতি মোৰ বিজনেছত হাত দিব পৰা হোৱাগে নাই নহয় খেলি মেলি নকৰিবি দে ফোনটো দে বুলি কৈছো দে বুলি কৈছো দে ঐ মই নিজৰ অবজাৰভেশ্যনৰ পৰা তোক কথা এটা কওঁ দেই যদি কেনেবাকে বিয়া পাতা নহয় সদায় ট্ৰেডিশ্যনেল টাইপ ছোৱালী চাবি কাৰণ মডাৰ্ণ টাইপৰ ছোৱালীবিলাক কি হয় জানো অলপ গৰ্বৰ থাকে আৰু ট্ৰেডিশ্যনেল টাইপৰ ছোৱালীবিলাক ঘৰুৱা কামে বনে তোৰ আচাৰ ব্যৱহাৰ চব ভাল পাবি তাৰপৰা শুন ৰ গুটি পাছত মাৰিবি যা আৰে সঁচা কথা কৈছো কিন্তু মডাৰ্ণ ছ'চাইটি মডাৰ্ণ টাইপৰ ছোৱালীবিলাক সদায় উল্টা কেটেগৰী ডেফিনেটলি আই এগ্ৰি উইথ ইউ মেক্সিমাম ছোৱালীৰে নাখামে ময়ো পাইছোতো কথা যে কয় মই ৰন্ধা বঢ়া কৰি বেয়া পাওঁ মোৰ নেইল পলিচ বেয়া হৈ যাব উই মা জাতিলাও মানুহে খায় নেকি এইটো কি মূলা দেখিবলৈ যে একদম ৱাক আৰে আলু বিলাহী পিঁয়াজৰ বাহিৰে জানে একোৱে নাজানে মডাৰ্ণ হোৱাৰ নামত জানিও নজনা এক্টিং কৰে এইটোতো সেইটোৱে তাৰে এজনীক কেনেবাকে এটা পাচলি বজাৰলৈ লৈ যাবিচোন ভাত কেৰেলা দেখি কি বুলি ক'ব অ' মাই গড এইটো কি কাটা চবতকৈ টেমাটো কেতিয়া চুটি যায় কচোন কেতিয়া যেতিয়া ৰঙলাওটো দেখি ক'ব নহয় না মই চকিটোত এইটো ডেকৰেশ্যন কৰিম কিমান ভাল লাগিব টিপি যেন এচৰ বৰ্ণৰ পক্ষী মানে বনৰী তই মোক সঁচাউচি কৰি মাৰি দিলি টুকুৰা ঐ ক'ত পলালি বাথৰুমত লুকাইছ তোক আজি কোনটো জহনীয়ে মাৰিলি ঐ কৰবাৰ কোনটোৱে মাৰিছে খাদি এনেকুৱা কাম কেলে কৰা ঐ মই তহঁতৰ কিহৰ শত্ৰু আছিলো তহঁতৰ মই তহঁতে এনেকুৱা কাম কেলে কৰা ঐ একেবাৰে ঘুচিয়াই গোটেইকেইটা দাঁত খৰাই পেলাম বাপেকে গোটেই জীৱন খোলা হৈ হাঁহি থাকিব লাগিব নাকান্দিবি বুলি কৈছে নহয় মাৰে শুনিলে আকৌ গোটেই টিবুবন কপাব একেচৰে তোৰ একেবাৰে মুখ বেকা কৰি পেলাম চিনি পোৱা নাই যা মুখখন ধুই গ'ল
আইও নয়না তই এইবিলাক কাৰ বা পানী মোৰ ঘৰত ভৰালিহি আইও Look, Raj. আইও গামোচাখন এৰি থৈ আহিলো নহয় সেইখনকে লৈ আহোংগে আকৌ কত মানুহ মৰি আছে এই সোপাকহে মৰিবলৈ দেখা নাই কেতিয়াও এই আঁতৰ হ বুলি কৈছো নহয় কোন কুকুৰা পুতেকে মোৰ গাত এই গৰম পানীখিনি ঢালিলি নহয় না মোৰ ঘৰত এই সোপা মই শত্ৰুৰ ফৌজে পুহিছো কোন আছ এইখন মই আজি তহঁতক ইহলীলা সম্বৰণ কৰাই নিজেই বৈকুণ্ঠ পৰায়ণ হম কত গৈছ বলিয়েই দি দিওঁ নেকি আজি ইহঁতক আঁতৰ হ মোৰ চকুৰ আগৰ পৰা মই তহঁতক মানে আরে 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 দেও নহয় মানে মই এহেঁতকেইটাক সেই কাল যৌৱন বধ ভাওনাখনৰ আখৰা কৰাই আছিলো এন কে বিগ ষ্টাৰ আবেগ অনলাইন